हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। आज আপোনালোকে মোৰ পাছফালে চাই আছে এটা লেভেল 3 বেগ লৈ গৈ আছোঁ আৰু এই লেভেল 3 বেকপেকৰ সাইডত চোৱা পাছফালে এইটো AK-47 বন্দুকটো আছে। তাৰপিছত এইটো চাৰ বন্দুকটো ৰিলোড বটন আৰু এইটো হয় গুলিৰ মানে কিবা হয় আৰু তো মানে মই এতিয়া বন্দুকৰ গুলিটো ভৰাব লাগিব ইয়াত। তো ইয়াত ডাঙৰ গছ পৰি আছে, তো মোৰ প্ৰব্লেম হয় আছে, তো কোনফালে দি যাম ভাবি আছোঁ মানে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এই বাগানটোত কিমান এনিমিৰে ভৰি পৰি আছে, মানে সিহঁতকে মানে মাৰিব লাগে মানে। তো এই পাতখিনিত চাব পাৰে ৰঙা ৰঙাকৈ হৈ আছে, মানে এইখিনি এনিমি হয়। তো মই বৰ্তমান এতিয়া ৰাস্তা বিচাৰি আছোঁ, ৰাস্তাটো পোৱা নাই মানে। ইমান ডাঙৰ গছ পৰি গ'ল, কালি বতাহ বৰষুণ দিলেতো ডাঙৰ গছ পৰি গ'ল মানে। साला रास्ता बंद हो गए साला साला बाल्टिंग तो कत है बाल्टिंग बाल्टिंग तो पाले क्या है तो याद कर दिम তাৰপিছত বাল্টিংটো লৈ যাওঁ, নদীৰ পৰা পানীটো লৈ আহোঁ, জঁপিয়াই পৰি নগ'লে হ'ল। এই আছিল আমাৰ ব্ৰহ্মপুত্ৰ নদী, অসমৰ সকলোতকৈ বৃহৎ ডাঙৰ নদী। এই ব্ৰহ্মপুত্ৰটোৰ পৰাই মই পানীখিনি লৈ যাম। এইটো চাওক, এই টেমাটোত কি লিখা আছে, MASTAMITE, বহুত খতৰনাক দৰৱ। এইটো কেনে খুলিম ভাবি পোৱা নাই, দা কটাৰী একো অনা নাই। খুলিবতো লাগিবই, দা কটাৰীও অনা নাই আৰু ঘৰটো বহুত দূৰত আছে। এতিয়া গৈ আনিম বুলি ক'লেতো দেৰিয়ে হ'ব। ইয়াত খোলাই গ'ল চাগে, এইটো খোলাই আছে, এইটো আৰু আছে বে ভিতৰত। এইটো বহুত টান বে, কেনে খুলিব। খুল যা চিম চিম। খোলাই গ'ল। চাক দৰৱটো ইয়াত এতিয়া ঢালিব লাগে। দৰৱ দোকানীটোৱে এক মেচিনত 15 ml কে ঢালিবলৈ কৈছিলে, তো মই 15 ml ঢালি দিওঁ। গুলি ভৰোৱা হৈ গ'ল। এতিয়া এইটো ঢাকনটো লগালোঁ, তাৰপাছত ল'ম আৰু বেকপেকটো, তাৰপাছত আৰু গুলি চুলি ৰিলোড দিম। তো হৈ গ'ল, মই বেকপেকটো ল'লোঁ। এতিয়া এইটো হয় ৰিলোড বটন, প্ৰথমে ৰিলোড দিব লাগিব। এনেকৈ কেইবাৰমান মাৰি ল'ব লাগে, ৰিলোডটো কৰি লওক। হৈ গ'ল চাগে ৰিলোড, অলপ টান লাগিছে, গুলি আৰু নভৰে মানে। তো এইটো আছিলে মোৰ AK-47। চাব আপোনালোকে বন্দুকৰ গুলি কেনেকৈ যাব, চাইছে কেনেধৰণে গৈছে। তো বলক এই মেপটোত প্ৰথমতে যিমান এনিমি আছে হেক কৰি লওঁ। আৰু এটা কথা মনত থব, এই ভিলেজ মেপটোত মানে বহুত জোক আছে, তো জোকৰ পৰা বাচি ল'ব লাগিব, নহ'লে মোক জোকে খাই হেক কৰিব। এইখন মেপৰ মানে মই আধা এনিমি মাৰি হেক কৰিলোঁ। অকণমান ৰেষ্ট ল'ব লাগে, এতিয়া মানে মোৰ কম্পিউটাৰ ক্লাছ আছেতো, সেইকাৰণে অলপ ৰ'ব লাগিব। 1 ঘণ্টা ক্লাছ কৰি লওঁ, তাৰপিছত আৰু এইফালে এনিমিবিলাক আছে, এইবিলাক মাৰি লওঁ। আপোনালোকক দেখুৱাম এনিমিবিলাক আজি
কেনেধৰণে লুকাই থাকে। এই পাতটো দেখিছে ৰঙা ৰঙা, এই ৰঙা ৰঙা যিখিনি দেখিছে যে এইখিনিয়ে এনিমি হয় মানে। এই এনিমিবিলাক বহুত খাতাৰনাক আছে মানে, কি কবি আৰু পাতবিলাক খাই খাই একদম বৰবাদ কৰি দিছে, পাত ওলাব নিদিছে। আমাৰ বহুত লোকচান হৈছে দেই। তো ব'ল অলপমান ক্লাছটো কৰি লওঁ, তাৰপিছত আকৌ এনিমিবিলাকক হেডশ্বট মাৰিব লাগিব। আল্লাহ, এইফালে এইটো ঘৰ দেখিছে, এই ঘৰটোৰ তলত বহি অনলাইন ক্লাছটো কৰি ল'ম, তাৰপিছত আকৌ গৈ এনিমিবিলাকক মাৰিব লাগিব। এই চাঙৰ ওপৰত মই বিন্দাছকে এনেকৈ ভৰি দুটা উঠাই বহি ল'ম, তাৰপিছত আৰু অনলাইন ক্লাছ ষ্টাৰ্ট কৰোঁ। 10টা বাজিবলৈ হ'লে আৰু ষ্টাৰ্ট হ'ব চাগে অনলাইন ক্লাছটো। অনলাইন ক্লাছ হৈ গ'ল মোৰ। আৰু এইফালে চাওক আপোনালোকে কঠীয়া বাৰী, আপোনালোকে আগৰ ভিডিঅ'টো চাইছিলে যে এই কঠীয়া ভিডিঅ'টো বনাইছিলোঁ, এই কঠীয়াখিনি ডাঙৰ হৈ গ'ল। আপোনালোকে চাব পাৰে কিমান দীঘল দীঘল হৈ গ'ল মানে। আৰু দেই কিমান দীঘল দীঘল হৈছে। এতিয়া পটাপট এই মেপটোৰ কামবিলাক গোটেইখিনি শেষ কৰি দিম আৰু ঘৰলৈ যাম। আৰু বোলে লগৰ কেইটামান মাতি আছে মানে ক'ৰবাত যাব বোলে, তো সিহঁতৰ পইচা মোৰ ওচৰত আছে, এইটো দি দিব লাগে মানে সিহঁতক। ক'ত থৈছোঁ মই মালবিলাক, মেচিন মানে বেকপেকটো তাত আছে, বহুত দূৰত আছে। মই যাম আৰু শেষ কৰিম। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। নাই ৰখ।